जुनायाव सानथामनि हाबाफारिजों जोंगा मागायै खुंफुंजानाय मिसिं अलिम्पिकआ थांनाय सानखालि गाहामैनो जोबलांबाय। धेमाजि जिल्ला जराइनि साखाथि आसाम अरुणाचल सीमानि रक्सिन पमा गेलेग्रा फोथाराव बैथि दाननि 25, 26 आरो 27 खालार सानथामनि हाबाफारिजों खुंफुंजादोंमोन मिसिं अलिम्पिकआ। मिसिं प्लेयारनि उन्दै लाइमोनफोरखौ गेलेनाय बिथिङाव गोसो बोहोना जौगानाय लाबोनायनि थांखिजों मिसिंनि माहारियारि आफाद TMPKआ गिबि खेबनि थाखाय खुंफुंदोंमोन बे मिसिं अलिम्पिकखौ। मख'नो गोनांदि सानथामनि हाबाफारिजों खुंफुंजानाय बे अलिम्पिकआव गासै 25 जिल्लानिफ्राय खमैबो 1600 सासे गेलेगिरिफ्रा बाहागो लाफैनायखौ मिन्थिनो मोननाय जायो। सानथामनि हाबाफारिजों खुंफुंजानाय बे अलिम्पिकआवनो 100 मिटार खारनाय, 200 मिटार खारनाय, जेभलिन खुबैनाय, माराथन खारनाय, डिस्कासन खुबैनाय, शटपुट खुबैनाय, लं जाम्प बारनाय बायदि रोखोमनि गेलेनायफोरा गेलेजायो आरो बेबायदिनो थांनाय सानखालि मोनसे मेहेरगोनां हाबाफारिनि गेजेरजों मिसिं अलिम्पिकआ गाहामैनो जोबनानै थाङो। लोगोसे बे जोबथा हाबाफारियावनो आसुनि बोसोनगिरि समुजल भट्टाचार्य बिथांखौबो जर'खायै बाहागो लानायखौ नुनो मोनो। সদৌ মিচিং ছাত্ৰ সন্থা TMPK টাকাম মিচিং পৰিংকে বাবে এবাৰ মিচিং অলিম্পিকৰ আয়োজন কৰিছে। অত্যন্ত নিখুঁতভাৱে খুব সুপৰিকল্পিতভাৱে কৰিছে আৰু আমাৰ গাঁৱে ভূঞে থকা প্ৰতিভাসমূহক উলিয়াই আনিবৰ কাৰণে এটা প্ৰয়াস আৰু সাংঘাতিক সফল হৈছে। 6000 প্ৰতিযোগী গাঁৱে ভূঞে থকা 6000 প্ৰতিযোগীৰ মাজত প্ৰতিযোগিতা পাতিছে। তাৰ মাজত যিসকলক বাছনি কৰিছে 1600 প্ৰতিযোগীক আকৌ ইয়ালৈ লৈ আহিছে জোনাইলে আৰু 1600 প্ৰতিযোগিতাৰ মাজত আকৌ প্ৰতিযোগিতা পাতিছে। মানে এটা অনন্য তেওঁলোকৰ প্ৰয়াস আৰু তাৰ কাৰণে সদৌ মিচিং ছাত্ৰ সন্থা TMPKক আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু TMPK গ্ৰহণ কৰা এই প্ৰচেষ্টা সমগ্ৰ অসমৰ সকলোৰে কাৰণে এটা অনুকৰণীয় পদক্ষেপ আৰু এই প্ৰচেষ্টাই এইটো কথা প্ৰমাণ কৰিছে যে গোটেই অসমত যদি আমি প্ৰত্যেকটো সংগঠনে, ছাত্ৰ সংগঠন, জনজাতীয় জনগোষ্ঠীয় সংগঠন সকলোৱে যদি আমি এই ধৰণে যদি প্ৰতিযোগিতাৰ আয়োজন কৰোঁ তেতিয়াহ'লে আমি অসমক ভাৰতৰ মানচিত্ৰত আৰু ভাৰতক পৃথিৱীৰ মানচিত্ৰত অসমক আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব পাৰিম। আৰু ইয়াৰ পিছতো আমি মিচিং ছাত্ৰ সন্থাই খুব ব্যাপকভাৱে ইয়াৰ পিছত তেখেতসকলে আৰু ইভেণ্ট তেওঁলোকে প্ৰসাৰ ঘটাব। আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা মিচিং ছাত্ৰ সন্থাক এটা প্ৰস্তাৱ দিছোঁ যে ভলীবলৰ ক্ষেত্ৰত যদি কিবা কৰিবলগীয়া থাকে, তাৰমানে ভাৰতবৰ্ষৰ ভাৰতীয় দলৰ কেপ্টেইন হোৱা আমাৰ দুটা ইভেণ্ট আছে, এটা ফুটবল, এটা হ'ল ভলীবল। আও ডাঙৰীয়া তেখেত আছিল ফুটবলৰ আৰু অভিজিত ভট্টাচাৰ্য হ'ল আমাৰ ভলীবলৰ ইণ্ডিয়ান টীমৰ কেপ্টেইন আছিল। এতিয়া তেওঁ ব্ৰহ্মপুত্ৰ ভেলী চলাই আছে আৰু আমিও তেওঁলোকৰ লগত যোগাযোগ ৰাখিছোঁ। গতিকে TMPK যদি ভলীবলৰ ক্ষেত্ৰত কিবা কৰিব খোজে আমি অভিজিত ভট্টাচাৰ্যৰ জৰিয়তে ভাৰতৰ ভাল প্ৰশিক্ষকসকলক অনাৰ আমি প্ৰয়াস কৰিম। মুঠতে আজি এই অনুষ্ঠানটোত জড়িত যিসকল ক্ৰীড়া সংগঠক, ক্ৰীড়া সন্থা, যিসকল ক্ৰীড়াবিদ সকলোৱে যি ধৰণৰ এটা অভিভাৱকত্ব দিলে সকলোকে আমি কৃতজ্ঞতা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু সদৌ মিচিং ছাত্ৰ সন্থা TMPK গ্ৰহণ কৰা মিচিং অলিম্পিক সমগ্ৰ অসমৰ কাৰণে এটা অনুকৰণীয় পদক্ষেপ। মিচিং পইণ্ট কেবাঙৰ দ্বাৰা আয়োজিত 3 দিনীয়া যি কাৰ্যসূচী আছিলে মিচিং অলিম্পিক আজি খুব সফলভাৱে সামৰণি পৰিছে। আৰু এতিয়া আজি 27 তাৰিখৰ এই সন্ধিয়া সময়ত মই সকলো সম্ভাৱনা যিসকল যুৱক যুৱতীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁলোকৰ এটা নিজৰ ব্যক্তিত্ব বিকাশৰ কাৰণে তেওঁলোক সুযোগ গ্ৰহণ কৰিলে, তাৰ কাৰণে মই দূৰ প্ৰসাৰী তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু বিশেষকৈ অসমৰ বিভিন্ন অঞ্চলৰ পৰা আহি, বিশেষকৈ গ্ৰাম্য অঞ্চলৰ পৰা আহি উদীয়মান যুৱক যুৱতীসকলে তেওঁলোকে যি ধৰণে তেওঁলোকৰ উক্ত হৈ থকা প্ৰতিভাসমূহ খেলৰ জৰিয়তে তেওঁলোকে প্ৰকাশৰ কাৰণে যি মঞ্চ টাকাম মিচিং পৰিংকাবাঙে ইয়াত মঞ্চস্থ কৰিলে আৰু তাৰ কাৰণে নিশ্চিতভাৱে মিচিং জনগোষ্ঠীটোৰ কাৰণে এক যুগান্তৰকাৰী এটা সিদ্ধান্ত হিচাপে বা যুগান্তৰকাৰী এটা মেছেজ হিচাপে TMPK নিশ্চয় এইটো কাম কৰিছে বুলি মই অনুভৱ কৰিছোঁ। মই বিশেষকৈ TMPKৰ উপদেষ্টা হিচাপে নিজক গৌৰৱ অনুভৱ কৰিছোঁ যে আজি TMPK প্ৰায় 52 বছৰ পাৰ হ'ল। বিগত দিনত জাতিটোৰ কাৰণে বিভিন্ন দিশত কেৱল আন্দোলনত বৰ্তি আছিলে, কিন্তু এতিয়া ইতিমধ্যে 50 বছৰ গড়কা যি সোণালী জয়ন্তী বৰ্ষৰ যি অনুষ্ঠান আছিলে, সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত আমি সংকল্প লৈছোঁ অহা 50 বছৰত পুনৰ অহা 50 বছৰত মিচিং জনগোষ্ঠীক
কেৱল চাৰিটা নহয় এক সুন্দৰ প্ৰগতি সমাজ ব্যৱস্থালৈ আমি দাৱমান কৰাব লাগিব আৰু তাৰ কাৰণে সুন্দৰ প্ৰগতি সমাজ ব্যৱস্থা আমি কৰিব লাগে নতুন প্ৰজন্মক যিসকল সম্ভাৱনা আমাৰ সম্পদ আছে তেওঁলোকক আমি মানুহ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে অনাগত দিনত কাম কৰি যাব ইতিমধ্যে আমি অসমৰ বিভিন্ন প্ৰেক্ষাপট সমস্যাসমূহ আমি চৰকাৰৰ লগত আলোচনা কৰি আহিছো সমান্তৰালভাৱে আমাৰ উদীয়মান যুৱক যুৱতীয়ে তেওঁলোকৰ যি প্ৰতিভা বিকাশৰ কাৰণে অসম চৰকাৰৰ লগত আমি দাবী উত্থাপন কৰিছো ভাৰত চৰকাৰে আমি দাবী উত্থাপন কৰিছো গ্ৰাম্য অঞ্চলত যিসকল খেলপথাৰ আছে এই খেলপথাৰসমূহ অতি শীঘ্ৰেই অসম চৰকাৰ বা ভাৰত চৰকাৰে এটা ধুনীয়াকৈ এটা মডাৰ্ণ স্পৰ্ট কমপ্লেক্স বনাবৰ কাৰণে এই মঞ্চৰ পৰা মই অসম চৰকাৰলৈ আহ্বান জনাইছো ধন্যবাদ আমাৰ জোনাইবাসী ৰাইজৰ সহযোগত আৰু TMPK চেণ্ট্ৰেল কমিটি জিলা সমিতি আৰু বিশেষভাৱে আপোনালোকৰ সহযোগত আমি আজি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি মিচিং অলিম্পিক অনুষ্ঠিত কৰিছিলোঁ আজি সামৰণি অনুষ্ঠান আজিৰ সামৰণি অনুষ্ঠানত আমাৰ জনাই চিলাপথাৰ ধেমাজি জিলা অঞ্চলৰ পৰা আমি বিশিষ্ট আমাৰ শিক্ষাবিদসকল আমাৰ ক্ৰীড়াবিদসকলক আমি আমন্ত্ৰণ কৰিছোঁ আজি সামৰণি আৰু বঁটা বিতৰণী অনুষ্ঠানত আমাৰ লগত উপস্থিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য লগতে উপস্থিত থাকিব আমাৰ স্থানীয় বিধায়ক সবল বিধায়ক যিজন বিধায়কৰ নেতৃত্বত আমি এই গোটেই প্ৰগ্ৰামটো আমি সফল সামৰণি কৰিব পাৰিছোঁ তেখেতক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ এখেত উপস্থিত থাকিব লগতে আমাৰ স্থানীয় যিমান আমাৰ জাতীয় সংগঠনৰ নেতৃবৃন্দ আছে এখেতসকলো ইয়াত উপস্থিত থাকিব প্ৰায় আমি আশা কৰিছোঁ প্ৰায় 10,000 মানুহৰ উপস্থিতিত আমি এই সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিম ঠিক আমি 5 বজাৰ লগে লগে আমাৰ 100 মিটাৰ ৰেচ যি আণ্ডাৰ 16 গাৰ্লছ বইজ আৰু আণ্ডাৰ 19 গাৰ্লছ বইজৰ ফাইনেল ৰাউণ্ড আমি ইয়াতে মাৰি অপেনিং কৰিম আৰু আমাৰ যিসকল অতিথি আছে অতিথিসকলৰ উপস্থিতিতে আমি ফাইনেল ৰাউণ্ডটো কৰাৰ পাছত আমাৰ সামৰণি অনুষ্ঠান আৰু বঁটা বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভণি কৰিম তাকাম মিচিং পৰিণ কেবাং কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত আপোনালোকে সকলোৱে দেখিছে যে যোৱা 25, 26 আৰু আজি 27 তাৰিখ অক্টোবৰ 2023 চনৰ প্ৰথমবাৰৰ কাৰণে আমি জাতীয় সংগঠনে মিচিং অধ্যুষিত অঞ্চলৰ যিমানখিনি গ্ৰাম্য যুৱ ক্ৰীড়া আছে তেওঁলোকক প্ৰতিভাৱান খেলুৱৈসকলক ওলাই আনি এটা মঞ্চ দিবৰ কাৰণে আমি চেষ্টা প্ৰয়াস কৰিছিলোঁ আৰু আজি নথৈ আনন্দিত যে আমাৰ গ্ৰামাঞ্চলৰ পৰা যিসকল খেলুৱৈ আছে তেওঁলোকৰ প্ৰতিভাসমূহ ইয়াত দেখুৱাবৰ কাৰণে প্ৰদৰ্শন কৰিবৰ কাৰণে সক্ষম হৈছে আৰু আমিও দেখিছোঁ প্ৰায় নেশ্যনেল পৰ্যায়লৈকে তেওঁলোকে উইদাউট ট্ৰেইনিং উইদাউট টেকনিক বোলো নিজৰ প্ৰতিভাখিনি দেখাবলৈ সক্ষম হৈছে আৰু আজি সামৰণি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যক আমি আমন্ত্ৰণ কৰিছোঁ আৰু জোনাইৰ MLA ভুৱন পেগু ডাঙৰীয়া যিজনে আমাৰ মিচিং অলিম্পিক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত খুব সহায় কৰিছে আৰু কায়িক মানসিক আৰু আৰ্থিকভাৱে সহায় কৰিছে তেখেতলৈ ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই জোনাইবাসী অঞ্চলৰ জোনাইবাসী ৰাইজে সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আজি আমি বঁটা বিতৰণী অনুষ্ঠানত আমাৰ যিসকল গ'ল্ড চিলভাৰ ব্ৰঞ্জ তেওঁলোকক আমি মেডেল ট্ৰফি তাৰপিছতে আমাৰ প্ৰাইজ মানি অৰ্থৰ কিছুমান পুৰস্কাৰ আছে চ' তেওঁলোকক আমি ইয়াৰ পৰা এটাই বাৰ্তা দিব বিচাৰিছোঁ যে সমগ্ৰ মিচিং সমাজ আজি হিমা দাসে কৈছে যে তেওঁৰ সপোন এটা আছিল যে প্ৰত্যেক জাতীয় সংগঠনে সেই মিচিং অলিম্পিকৰ দৰে তেওঁলোকে অনুষ্ঠিত কৰাটো বিচাৰে আৰু তাকাম মিচিং পৰিণ কেবাঙে প্ৰথমবাৰ কাৰণে আমি জাতীয় সংগঠন হিচাপে এই অনুষ্ঠানটো এই মিচিং অলিম্পিক অনুষ্ঠিত কৰিবলৈ খুব গৌৰৱান্বিত আৰু আমি ভৱিষ্যতে আশা কৰিম যে সকলো পক্ষ সকলো ৰাইজ আমাক যাতে সহায় সহযোগিতা আগবঢ়াই থাকে আৰু আমি আমাৰ মিচিং জাতিৰ নাম আমি বিশ্ব দৰবাৰত ক্ৰীড়াৰ জৰিয়তে যাতে আমি আত্মপ্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ আৰু আমাৰ খেলুৱৈসকলে যাতে খেলৰ জৰিয়তে তেওঁলোকে আত্মপ্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰ কাৰণে আমি অহৰহ প্ৰয়াস কৰিম আৰু তেওঁলোকক ওলাই আনিবৰ কাৰণে আমাৰ যিখিনি পদক্ষেপ আমি গ্ৰহণ কৰিব লাগে অনাগত ভৱিষ্যতে আমি গ্ৰহণ কৰি যাম এই মিচিং অলিম্পিকত বিজয়ী হোৱা খেলুৱৈসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত TMPK অংশগ্ৰহণৰ কাৰণে কিবা পদক্ষেপ আমি আজি তেওঁলোকে 3 দিন খেলাৰ পিছত যিসকলে গ'ল্ড চিলভাৰ ব্ৰঞ্জ মেডেল পাব আৰু সম্ভাৱনাময় যিসকল খেলুৱৈ আছে তেওঁলোকক আমি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে তেওঁলোকে যাব পাৰে তাৰ কাৰণে এই মিচিং অলিম্পিক শেষ হোৱাৰ পিছত আমি গম পাইছোঁ যে 1 নৱেম্বৰৰ পৰা খেল মহাৰণ অনুষ্ঠিত হ'ব খেল মহাৰণত তেওঁলোকে পুনৰ অংশগ্ৰহণ কৰাৰ পিছত তেওঁলোকক আমি কোচিং দিয়াৰ ব্যৱস্থা কৰিম যিসকল ইভেণ্টত তেওঁলোকে ভাল প্ৰদৰ্শন দেখাব বিচাৰিছে দেখুৱালে ইতিমধ্যে তেওঁলোকক আমি কোচিং দি পেলাই আৰু আমি নিজেও এটা কথা চিন্তা কৰিছোঁ ডিমৌ চিলাপথাৰত যে মিচিং অলিম্পিক স্পৰ্টছ কমপ্লেক্স এটা গঢ়ি পেলাই
তাতে গোটেই ট্ৰেক এণ্ড ইভেণ্ট ফিল্ডৰ যিবিলাক নেকি দৌৰ আছে সেই গোটেইসমূহ যাতে আমাৰ খেলুৱৈসকল এটা উপযুক্ত ইনফ্ৰাষ্ট্ৰাকচাৰত যাতে তেওঁলোকে কোচিং দিয়াৰ যি সুবিধাটো লাভ কৰিব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু অসম চৰকাৰ ইতিমধ্যে সহায় কৰাৰ ডাক্তৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু আমাৰ ভুৱন পেগু ডাঙৰীয়া তেওঁলোকে আছেই, সহায় সহযোগিতা আগবঢ়োৱাৰ কথা তেওঁলোকে কৈছে। আৰু নিশ্চিতভাৱে আপোনালোকে এটা সময়ত দেখা পাব যে 2-3টা বছৰৰ পিছত মিচিং অঞ্চলৰ আমাৰ ল'ৰা ছোৱালীসকলে অলিম্পিকত পদক পোৱাটো ডাঙৰ কথা নহয়, কিন্তু অংশগ্ৰহণ কৰিছে বুলি আপুনি নিশ্চিত এটা শুভবাৰ্তা পাব। দ্বিতীয় অলিম্পিকখনৰ सनारुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सनारुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिस। MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि, कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि। लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन। MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द पथआव। MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव।